ছাত্ৰ ছাত্ৰীসকল আমাৰ দশমমান শ্ৰেণীৰ যিটো প্ৰথম অধ্যায় আছিল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ইতিমধ্যে তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। আজি আমি প্ৰশ্নাৱলীসমূহলৈ যাওঁ। আমাৰ পাঠটো যেহেতু পঢ়াই শেষ হ'ল, আমি প্ৰশ্নাৱলীখিনি আলোচনা কৰোঁ। এই প্ৰশ্নাৱলীখিনি তোমালোকৰ দুটা ভাগত ভাগ কৰি দিম, দুটা ভিডিঅ' হ'ব সৰু সৰু। প্ৰথমটোত অকল প্ৰশ্নাৱলীখিনি থাকিব, যিখিনি কিতাপৰ মাজৰ আছিলে, মাজত যে প্ৰশ্ন কিছুমান আছে সেই প্ৰশ্নাৱলীখিনি হ'ব, আৰু দ্বিতীয়টো ভিডিঅ'ত তোমাৰ অনুশীলনীখিনি থাকিব। ঠিক আছে, এতিয়া আজিৰ ভিডিঅ'টোত এই প্ৰশ্নাৱলীখিনি চোৱা। তোমালোকে কিতাপখনৰ পেজ নম্বৰ 6ত উলিয়াই লয়। প্ৰথমটো চাওঁ আমি। ইয়াত প্ৰশ্নটো কি কৈছে, 1 নম্বৰ প্ৰশ্নটো কৈছে, বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? এইটো প্ৰশ্ন আছে। এতিয়া মই এই প্ৰশ্নটো তোমালোকক ডিছকাছ কৰি দিম, তোমালোকে নিজে লিখিবা। ঠিক আছে, এতিয়া বায়ুত দহনৰ আগত মেগনেছিয়াম ফিটা এডাল আমি কিয় পৰিষ্কাৰ কৰি ল'ব লাগে? তোমালোকে ইয়াত চোৱাচোন, মই তোমাক এটা মেগনেছিয়াম ফিটা দেখাইছোঁ। এইডাল হ'ল মেগনেছিয়াম ফিটা। এই মেগনেছিয়াম ফিটাডাল আমি দহন কৰিম, জ্বলাবৰ কাৰণে কিন্তু তাক কি কৰিম, আমি অলপ বালিয়া কাগজ, চেণ্ড পেপাৰ বুলি কয়, সেইখনে আমি কি কৰিম, তাক মোহাৰি ল'ম। চেণ্ড পেপাৰখন এইটো চাইডে দেখাইছোঁ মই। এই চেণ্ড পেপাৰখনে কি কৰিম, মই মোহাৰি ল'ম। কি কাৰণে মোহাৰিব লাগে এইটো চোৱা। এতিয়া যিটো আমাৰ যিডাল আমাৰ মেগনেছিয়াম ফইল আছে বা মেগনেছিয়ামৰ ৰিবনটো আছে, মেগনেছিয়ামৰ টুকুৰাকেইটা এনেকৈ বাহিৰত যদি থৈ দিলে কি হ'ব, তাৰ ওপৰত এটা চাৰিওফালে বায়ু নাই জানো, এই বায়ুৰ সংস্পৰ্শত আহিলে সেই মেগনেছিয়ামৰ ওপৰত প্ৰলেপ এটা পৰে। ঠিক আছে, সেই প্ৰলেপটোৰ নাম হৈছে মেগনেছিয়াম কাৰ্বনেট। আৰু এই মেগনেছিয়াম কাৰ্বনেটৰ যিটো প্ৰলেপ পৰিলে ই দহন ঘটাত বাধা প্ৰদান কৰে। বুজি পাইছেনে কথাটো? ছাপ'জ এইটো আমাৰ যদি আমি মেগনেছিয়ামৰ ৰিবনটো বুলি ধৰোঁ, ইয়াৰ ওপৰত এটা লেয়াৰ পৰি আছে মেগনেছিয়াম কাৰ্বনেটৰ। এতিয়া যেতিয়া আমি জুই আমি যিয়ে নহওক কিবা এটা আমি ছাপ'জ জ্বলাইছোঁ, বাৰ্ণাৰতে জ্বলোৱাৰ লগে লগে ইয়াত কি হ'ব, এই মেগনেছিয়ামটো জ্বলাত বাধা দিব, ইয়াত যিটো প্ৰলেপটো আছে। সেইটো কাৰণে আমি এই প্ৰলেপটো নাইকিয়া হ'বৰ কাৰণে আমি এই বালিয়া কাগজটো ল'ম। বালিয়া কাগজখন লৈ আমি কি কৰিম, মোহাৰাৰ ফলত কি হ'ব, সেই মেগনেছিয়াম কাৰ্বনেটৰ প্ৰলেপটো নাইকিয়া হৈ যাব আৰু সেইটো ভালদৰে দহন হ'ব। ঠিক আছে, 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নত কি কৈছে, তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। সন্তুলিত সমীকৰণ লিখিব কৈছে। অলৰেডি তোমালোকে সন্তুলন কৰিব শিকিছা, হয়নে? আৰু এই যিখিনি প্ৰশ্ন আছে এইখিনি প্ৰশ্ন আগতেও কৰি আহিছা, যেতিয়া আমি সন্তুলন শিকিছিলোঁ তেতিয়াও কৰিছিলা। তথাপি মই কৰি দিছোঁ। ইয়াত যিটো প্ৰথমটো দিছে হাইড্ৰজেন প্লাছ ক্লৰিন হাইড্ৰজেন ক্লৰাইড, তোমালোকে স্ক্ৰীণত চাবা, মই লিখি মেলি তোমালোকৰ এই স্ক্ৰীণত দি দিম, এইডোখৰতে ওলাব। এতিয়া কি কৈছে প্ৰথমটো 2 নম্বৰ প্ৰশ্নৰ 1টো, যে হাইড্ৰজেন আৰু ক্লৰিন বিক্ৰিয়া ঘটিছে। হাইড্ৰজেনৰ কাৰণে কি H2 আৰু ক্লৰিনৰ কাৰণে Cl2, হয় নহয়? হাইড্ৰজেন আৰু ক্লৰিন বিক্ৰিয়া ঘটিলে কি উৎপন্ন হয় জানানে? কোৱাচোন তোমালোকে, কি উৎপন্ন হয়? হাইড্ৰক্লৰিক এচিড, HCl, হয় নহয়? এতিয়া ইয়াক কি কৰিব লাগে, আমি সন্তুলন কৰিব লাগে। চাই লোৱা। তো এটা কথা ইয়াতে, তোমালোকে যদি এই সন্তুলন কৰা ভালদৰে বুজি পাইছা, তেন্তে তোমালোকে ভিডিঅ'টো প'ষ্ট কৰাৰ পাছত নিজে কৰা কাগজ এখিলাত, আৰু মই যে স্ক্ৰীণত দিম এইটোৰ লগত তুমি মিলাই চোৱা হৈছে নাই। ঠিক আছে, ভিডিঅ'টোলৈ আগবাঢ়োঁ। এতিয়া তোমাৰ বাওঁফালে হাইড্ৰজেন 2টা আছে, ক্লৰিন 2টা আছে, সোঁফালে কেইটা আছে, এটা আছে। তাৰ কাৰণে আমি হাইড্ৰক্লৰিক এচিডৰ আগত 2 বহাই দিলে এইটো সন্তুলন হৈ যাব। ছাত্ৰ ছাত্ৰীসকল, অলপ আগত ভিডিঅ'টো ৰেকৰ্ডিং কমপ্লিট কৰিব পৰা নহ'ল কিবা কাৰণবশতঃ। এতিয়া আকৌ কণ্টিনিউ কৰোঁ। আমাৰ আছিলে 2 নম্বৰ প্ৰশ্নটো আমি চাই আছিলোঁ প্ৰশ্নাৱলী। 2 নম্বৰ প্ৰশ্নৰ কুৱেশ্যন নম্বৰ 2টো আছিলে, হয়নে? 2. ইয়াত আমাৰ কি কৈছে, বেৰিয়াম ক্লৰাইড প্লাছ এলুমিনিয়াম ছালফেট। প্ৰশ্নটো চোৱা তোমালোকে। বেৰিয়াম ক্লৰাইডৰ কি সংকেত, BaCl2, আৰু আছে আমাৰ এলুমিনিয়াম ছালফেট। এলুমিনিয়াম ছালফেটৰ কি, Al2SO4(3). ঠিক আছে, এতিয়া মই এইটো লিখি ল'লোঁ। এইটো এটা বিক্ৰিয়া কৰাৰ ফলত ইয়াত কি উৎপন্ন হয় বুলি কৈছে, বেৰিয়াম ছালফেট আৰু এলুমিনিয়াম ক্লৰাইড। ইয়াত আমাৰ বেৰিয়াম Ba ছালফেট SO4 প্লাছ কি উৎপন্ন হৈছে, এলুমিনিয়াম ক্লৰাইড AlCl3। ঠিক আছে, এইকেইটা বস্তু আমাৰ সংকেতত আমি লিখি ল'লোঁ, তোমালোকে স্ক্ৰীণত চাবা। ইয়াক আমি এতিয়া কি কৰিব লাগিব, আমাৰ সন্তুলন কৰিব লাগিব। এতিয়া সন্তুলন কৰিবলৈতো আগতে শিকি আহিছা, তোমালোকে নিজে চেষ্টা কৰা। মই ইয়াত কৰি দিছোঁ। এই বেৰিয়াম ক্লৰাইডৰ আগত 3 দিলোঁ, আৰু এইফালে সোঁফালে বেৰিয়াম ছালফেটৰ আগত আমি 3 দিলোঁ, আৰু এলুমিনিয়াম ক্লৰাইডত মই 2 দিলোঁ। এতিয়া কি হৈছে, ইয়াত মিলি আছে, আমাৰ সন্তুলন হ'ল। ঠিক আছে, নেক্সট 3টো চোৱা তোমালোকে। 3ত কি কৈছে, ছ'ডিয়াম আৰু পানী। ছ'ডিয়ামৰ কি সংকেত, Na, পানীৰ H2O, হয় নহয়? এতিয়া ছ'ডিয়াম আৰু পানী যেতিয়া আমি মিক্স কৰি ইয়াত কি উৎপন্ন হয়, ছ'ডিয়াম হাইড্ৰক্সাইড, আৰু কি উৎপন্ন হয়, হাইড্ৰজেন গেছ। আমাৰ উৎপন্ন হ'ল ছ'ডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ, হয়নে? এতিয়া ইয়াত আমাৰ সন্তুলন কৰিব আমি চাব লাগে। ইয়াত কি কৰিব লাগিব চোৱা। ইয়াত আমাৰ সন্তুলন কৰিবৰ কাৰণে মই ইয়াত ছ'ডিয়ামৰ আগত 2 দিলোঁ, পানীৰ আগত 2 দিলোঁ, ছ'ডিয়াম হাইড্ৰক্সাইডৰ আগত 2 দিলোঁ। এতিয়া কি হৈ গ'ল, সন্তুলিত
হ'ল ঠিক আছে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন কাৰণ ভিডিঅ'টো সম্পূৰ্ণ ৰেকৰ্ডিং কৰিব পৰা হোৱা নাই এতিয়া আকৌ কণ্টিনিউ কৰোঁ আমি এবাৰ কুৱেশ্যন নম্বৰ 3 কি কৈছে চোৱা তোমালোকৰ স্ক্ৰীনত প্ৰশ্নটো দিছোঁ চোৱা ইয়াত কৈছে যে তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিত্ৰ সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ইয়াত অৱস্থা চিত্ৰ লিখিব লাগে মানে ইয়াৰ যৌগটো যিটো আমাৰ বিক্ৰিয়ক থাকিব বিক্ৰিয়কৰ কিনাৰত আমি লিখিব লাগিব আমি তিনি ধৰণৰ অৱস্থা পাই আহিছোঁ হয়নে এতিয়া আমাৰ ইয়াত চাৰি ধৰণৰ পাই আহিছোঁ আমি আমাৰ থাকিব কি লিকুইড এল মানে এইটো আমাৰ তৰল পদাৰ্থ তাৰ গোটা পদাৰ্থক কি বুলি কওঁ আমি সলিড এছ ব্ৰেকেটত আমি লিখিব লাগিব এছ আৰু তোমাৰ গেছৰ যিখিনি গেছ আছে গেছখিনি লিখিব লাগিব জি তাৰ লগতে আৰু এটা আছে একুৱাছ জলীয় দ্ৰব্য একুৱাছটো কি হয় যিবোৰ যৌগত পানীৰ উপস্থিতি থাকে সাপোজ সোডিয়াম হাইড্ৰক্সাইড যদি পানীৰ লগত মিক্স হৈ আছে তেনে তাত কি লিখিব লাগিব আমি একুৱাছ ঠিক আছে আমি যেতিয়া খোৱা নিমখ নৰ্মেলি গোটা অৱস্থাত থাকে সলিড হয় কিন্তু তাক যদি আমি পানীৰ লগত মিক্স কৰি ৰাখোঁ নিমখৰ পানী সেইখিনি হ'ব কি NaCl ব্ৰেকেটত লিখিব লাগিব একুৱাছ মানে বুজি পাইছা এইটো হৈছে জলীয় দ্ৰব্য ঠিক আছে ইয়াত প্ৰথম প্ৰশ্নটো চোৱা কি কৈছে এইটো কৈছে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰব্যৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰব্য প্ৰস্তুত হয় ঠিক আছে এতিয়া ইয়াতে কৈছে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰব্য ইয়াত উল্লেখ কৰি দিছে জলীয় দ্ৰব্য এই দুইটা কি হ'ব লাগিব জলীয় দ্ৰব্য মানে এই দুইটা যেটো আমাৰ অৱস্থা চিহ্ন যেটো আমাৰ অৱস্থা চিহ্ন এটো কি লিখিব লাগিব একুৱাছ লিখিব লাগিব ঠিক আছে এতিয়া বেৰিয়াম ক্লোৰাইড সাধাৰণতে কি হয় গোটা পদাৰ্থ হয় মই তোমালোকক ইয়াত দেখুৱাই দিছোঁ বেৰিয়াম ক্লোৰাইডটো নৰ্মেল অৱস্থাত এনেকুৱা ধৰণৰ হয় কিন্তু ইয়াক আমি যেতিয়া বিক্ৰিয়া ঘটাবলৈ কি কৰিব লাগিব আমি পানীৰ লগত গুলি ল'ব লাগিব মিক্স কৰি ল'ব লাগিব ঠিক সেইদৰে সোডিয়াম সালফেটৰ ক্ষেত্ৰতো একেই মই ইয়াত দেখুৱাই দিছোঁ সোডিয়াম সালফেট ইয়াক যদি আমি বিক্ৰিয়া ঘটাব যাওঁ তেতিয়া আমি কি কৰিম পানীৰ সৈতে মিক্স কৰি ল'ম অৰ্থাৎ এইটো কি হৈ যাব জলীয় দ্ৰব্য এতিয়া ইয়াত আমি লিখিব লাগিব বেৰিয়াম ক্লোৰাইড BaCl2 তা বেৰিয়াম ক্লোৰাইডটো কি হৈ গ'ল একুৱাছ AQ প্লাছ সোডিয়াম সালফেট এইটো কি হৈ গ'ল একুৱাছ এই দুয়োটা আমি AQ লিখিব লাগিব তাৰপিছত কি উৎপন্ন হৈছে অদ্ৰাব্য বেৰিয়াম সালফেট অদ্ৰাব্য ই দ্ৰবীভূত হৈ থকা নাই বুজি পাইছা তেন্তে ই যদি দ্ৰবীভূত হৈ থকা তেন্তে ই কি হৈ যাব গোটা পদাৰ্থ হ'ব এটা যেটো আমাৰ বেৰিয়াম সালফেট আমাৰ উৎপন্ন হ'ল বেৰিয়াম সালফেট এটা আমি ব্ৰেকেটত কি লিখিব লাগিব S লিখিব লাগিব ই গোটা পদাৰ্থ সলিড আৰু সোডিয়াম ক্লোৰাইড দ্ৰব্য প্ৰস্তুত হয় আৰু কি উৎপন্ন হৈছে সোডিয়াম ক্লোৰাইড ঠিক আছে আৰু এই সোডিয়াম ক্লোৰাইডটো কি হ'ব AQ একুৱাছ হ'ব বুজি পাইছে না কথাটো ঠিক আছে 2 নম্বৰটো চোৱা 2 নম্বৰত কি কৈছে প্ৰশ্নটো চোৱা সোডিয়াম হাইড্ৰক্সাইড দ্ৰব্য পানীত সোডিয়াম হাইড্ৰক্সাইড আছে NaOH হয়নে এই সোডিয়াম হাইড্ৰক্সাইড দ্ৰব্য পানীত বুলি কৈ দিছে নহয় মানে পানীৰ লগত মিক্স হৈ আছে নে সাধাৰণতে সোডিয়াম হাইড্ৰক্সাইড দ্ৰব্য গোটা পদাৰ্থ হয় এই স্ক্ৰীনত চোৱা হৈছে সোডিয়াম হাইড্ৰক্সাইড এতিয়া এইটো যেতিয়া পানীত মিক্স হৈ থাকিব পানীত মিক্স হৈ থাকিলে এইটো আমাৰ কি হৈ যাব AQ একুৱাছ তাৰপিছত আহিলে হাইড্ৰক্লোৰিক এচিডৰ দ্ৰব্য HCl আছে এটো পানীত মিক্স হৈ আছে এতিয়া HCl হাইড্ৰক্লোৰিক এচিড হেতু কি হৈ আছে পানীত মিক্স হৈ আছে মানে এটো কি হ'ব AQ হ'ব তাৰ লগত বিক্ৰিয়া কৰি কি হৈছে সোডিয়াম ক্লোৰাইড দ্ৰব্য আৰু পানী উৎপন্ন হৈছে ইয়াত উৎপন্ন হৈছে সোডিয়াম ক্লোৰাইড আৰু পানী ঠিক আছে এতিয়া এই যেটো সোডিয়াম ক্লোৰাইড যেটো উৎপন্ন হ'ব এটো কি হ'ব জলীয় দ্ৰব্য হ'ব আৰু পানীটো কি পানীটো লিকুইড L হ'ব তৰল পদাৰ্থ এটো হ'ব আমাৰ L ঠিক আছে এইটা বুজি পাইছা নেক্সট প্ৰশ্নাৱলীখিনি চোৱা পৃষ্ঠা নম্বৰ 10 আছে তোমালোকে স্ক্ৰীনৰ প্ৰশ্নটো চাব পাৰা বা কিতাপখন মেলি ল'ব পাৰা এক নম্বৰ প্ৰশ্নটো আছে এটা পদাৰ্থ X ৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় এটা পদাৰ্থ X যেটো আমি কি কৰো বগা ৰং সানিবলৈ ব্যৱহাৰ কৰো ঠিক আছে এটা প্ৰথমটো কৈছে পদাৰ্থ X ৰ নাম আৰু সংকেত লিখা নামটো কি হ'ব আৰু সংকেতটো লিখিব কৈছে দ্বিতীয়তে পানীৰ সৈতে পদাৰ্থ X এ কৰা বিক্ৰিয়াটো লিখিব কৈছে বিক্ৰিয়াটো কি হয় তোমালোকে জানানে আমি বগা ৰং সানিবলৈ কি ব্যৱহাৰ কৰো হেতু হল পুৰাচুন ঠিক আছে পুৰাচুনৰ ৰাসায়নিক নামটো হৈছে ক্যালসিয়াম অক্সাইড দিয়া ক্যালসিয়াম অক্সাইড আমি কি কৰো বগা ৰং সানিবলৈ ব্যৱহাৰ কৰো আৰু ইয়াৰ সংকেতটো কি CaO প্ৰথমটো হৈ গল যে পদাৰ্থ X ৰ নামটো হল পুৰাচুন বা ক্যালসিয়াম অক্সাইড আৰু সংকেতটো হৈছে CaO আৰু 2 নম্বৰত কৈছে পানীৰ সৈতে পদাৰ্থ X এ কৰা বিক্ৰিয়াটো লিখা পানীৰ সৈতে ক্যালসিয়াম অক্সাইড বিক্ৰিয়া কৰি কি উৎপন্ন হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে হেতু আমি লিখিব লাগে ঠিক আছে এটো বিক্ৰিয়া আমি আগতে সংযোজন বিক্ৰিয়া আমি পঢ়ি আহিছিল নেক্সট প্ৰশ্ন নং 2 টো চোৱা কি কৈছে কাৰ্যকলাপ 1.7 ত এটা পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয় এই গেছটোৰ নাম লিখা এটা তোমালোকে কাৰ্যকলাপটো পঢ়িব লাগিব 1.7 কাৰ্যকলাপটো পঢ়িব লাগিব ইয়াত মোটামুটি মই বুজাই দিছো তোমালোকে মই ডায়াগ্ৰামটো ইয়াত দি দিছো ইয়াত কাৰ্যকলাপটো কি কৈছে যে এটা মগ আছে
মগটোত আমি দুডাল গ্ৰেফাইটৰ দণ্ড দিছোঁ ঠিক আছে গ্ৰেফাইট মানে এটা কাৰ্বন এই কাৰ্বনৰ দণ্ড দুফালে দিলোঁ তাৰ ওপৰত আমি এনেকৈ টেষ্ট টিউব দুটা ৰাখি দিছোঁ তাৰ আগতে কি কৰিব লাগিব এই যিটো মগ আছে এই কাৰ্বনৰ বা এই গ্ৰেফাইটৰ দণ্ড দুডাল দুবাকৈ আমি তাত পানী দিম ঠিক আছে পানীত আমি এচিড ঢালিম ইয়াত আমি কি ঢালিছোঁ H2SO4 ছালফিউৰিক এচিড ইয়াত লঘু ছালফিউৰিক এচিড অলপ দিম তাৰ পাছত এই যিডাল আমাৰ কাৰ্বনৰ দণ্ড আছিলে বা গ্ৰেফাইটৰ দণ্ড আছিলে ইয়াৰ লগত আমি কি কৰিছোঁ বেটাৰী সংযোগ কৰিছোঁ এতিয়া এই বিক্ৰিয়াত কি সংঘটিত হয় যেতিয়া এচিডযুক্ত পানীত আমি বিদ্যুৎ চালিত কৰোঁ তেতিয়া কি হ'ব পানীটো বিযোজিত হ'ব পানী কি H2O বিযোজিত হৈ কি উৎপন্ন হ'ব হাইড্ৰজেন আৰু অক্সিজেন উৎপন্ন হ'ব ঠিক আছে এতিয়া এনে পানীৰ ৰাসায়নিক সংকেত কি ক'লোঁ H2O ইয়াত কি থাকে হাইড্ৰজেন দুটা থাকে আৰু অক্সিজেন এটা থাকে 2:1 ইয়াৰ যদি আমি অনুপাতটো চাওঁ আয়তনৰ অনুপাত চালে আমাৰ কি হয় 2:1 এতিয়া এই পানীক যেতিয়া আমি ইয়াত কি দিছোঁ বিদ্যুৎ চালিত কৰিছোঁ আমি ইয়াত যদি বিদ্যুৎ চালিত কৰিছোঁ এই বিযোজিত হৈ কি উৎপন্ন হৈছে হাইড্ৰজেন আৰু অক্সিজেন মই ইয়াত লিখি লৈছোঁ ইয়াত আমাৰ বিযোজিত হৈ উৎপন্ন হৈছে হাইড্ৰজেন প্লাছ অক্সিজেন ঠিক আছে আমি ইয়াত বেলেন্সিং কৰিবৰ কাৰণে 2 দিব লাগিব এতিয়া ইয়াত চোৱা এটা যদি পানীৰ অণু যদি বিযোজিত হৈ কেইটা অক্সিজেন হৈছে কেইটা হাইড্ৰজেন হৈছে হাইড্ৰজেন হৈছে দুটা অক্সিজেন হৈছে কেইটা এটা সেইটো কাৰণে ইয়াত যিটো প্ৰশ্ন আছিলে যে সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয় এইটো কাৰণে দুগুণ হৈছে যে হাইড্ৰজেনৰ এবাৰত অক্সিজেন এটা ওলালে হাইড্ৰজেন কেইটা ওলায় দুটা ওলায় বুজি পাইছা সেইটো কাৰণে ইয়াৰ কি হৈছে দুগুণ হৈছে আৰু যেটো গেছৰ নাম লিখিব কৈছে এটাত হ'ব হাইড্ৰজেন গেছ আৰু এটাত কি গেছ অক্সিজেন গেছ নেক্সট প্ৰশ্নখিনি চোৱা পৃষ্ঠা নম্বৰ 13 ইয়াত প্ৰথমটো কি কৈছে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটা ৰঙৰ পৰিৱৰ্তন ঘটে কিয় লুৰ গজাল এটা যদি আমি কপাৰ সালফেটৰ দ্ৰৱত যদি ডুবাই ৰাখোঁ কি হয় এটা আমি আগৰ ভিডিঅ'ত আমি আলোচনা কৰি আহিছোঁ যদি মনত পৰিছে তাত আমি কি কৰিছিলোঁ এটা আমি বিকাৰ লৈছিলোঁ বিকাত কি কৰিছিলোঁ কপাৰ সালফেট ৰাখিছিলোঁ কপাৰ সালফেটৰ ৰংটো কেনেকুৱা হয় নীলা ৰঙৰ হয় তেতিয়া তাত যদি আমি গজাল দি দিওঁ আমি যদি তাত কি দিছোঁ গজালটো কি হয় Fe প্লাছ কপাৰ সালফেট এই বিকাৰত কি হৈছিলে যে আমাৰ সক্ৰিয় ধাতুৱে অসক্ৰিয় ধাতু কম সক্ৰিয় ধাতু কি কৰে প্ৰতিস্থাপন কৰে এতিয়া ইয়াত আইৰনে কি কৰিব কপাৰক প্ৰতিস্থাপন কৰিব আঁতৰাই দিব আঁতৰাই নিজে সালফেটক লৈ ল'ব এতিয়া আমাৰ কি হৈ যাব ফেৰাছ সালফেট বনিব আৰু কপাৰ বনিব হয়নে এতিয়া ইয়াত কি হ'ব এই যে নতুন আমাৰ যৌগ গঠন হ'ল ফেৰাছ সালফেট গঠন হ'ল আৰু কপাৰ গঠন হ'ল এতিয়া এই যেটো আমাৰ গজাল আছিলে গজালত এই কপাৰৰ তাম বৰণটো বা মুগা বৰণটো কি হ'ব লাগি ধৰিব ওপৰত এটা প্ৰলেপৰ সৃষ্টি কৰিব তাৰ লগতে যেটো আমাৰ কপাৰ সালফেটৰ নীলা ৰং আছিলে এই নীলা ৰংটো পাতল হৈ যাব ঠিক আছে এইটো আৰু লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটা ৰঙৰ পৰিৱৰ্তন ঘটে কাৰণ ইয়াৰ বিক্ৰিয়াত আমাৰ কি হয় প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত হয় ইয়াত আইৰনে কি কৰিছে কপাৰ অপসাৰণ কৰি নিজে ফেৰাছ সালফেট গঠন হৈছে ইয়াৰ দুই নম্বৰ প্ৰশ্নটো চোৱা কাৰ্যকলাপ 1.10 দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া মই তোমালোকক যেতিয়া বুজাইছিলোঁ দ্বিঅপসৰণ বিক্ৰিয়াৰ বিষয়ে তেতিয়া মই দুটা ৰাসায়নিক বিক্ৰিয়াৰ কথা আলোচনা কৰিছিলোঁ হয়নে ইয়াত মই আৰু বেলেগ এটা দি দিছোঁ তোমালোকে যদি সিলভাৰ নাইট্ৰেটৰ লগত সোডিয়াম ক্লোৰাইড যদি বিক্ৰিয়া কৰা তেতিয়া তোমাৰ কি হ'ব ইয়াত দ্বিঅপসৰণ বিক্ৰিয়া সংঘটিত হ'ব ইয়াত আয়নৰ বিনিময় ঘটিব আৰু উৎপন্ন হ'ব কি সিলভাৰ ক্লোৰাইড উৎপন্ন হ'ব আৰু সোডিয়াম নাইট্ৰেট উৎপন্ন হ'ব ঠিক আছে মই তোমালোকৰ স্ক্ৰীনত লিখি দিছোঁ যে AgNO3 + NaCl উৎপন্ন হ'ব AgCl + সোডিয়াম নাইট্ৰেট NaNO3 ঠিক আছে অদ্ৰাব্য পদাৰ্থ অদক্ষেপ হিচাপে অদক্ষেপৰ সৃষ্টি হ'ব এইটো সিলভাৰ ক্লোৰাইড এইটো হৈছে আমাৰ দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণ আৰু এই বিক্ৰিয়াটো আমি অদক্ষেপণ বিক্ৰিয়াৰ উদাহৰণটো আমি লিখিব পাৰোঁ নেক্সট কুৱেশ্যন নম্বৰ 3 ইয়াত দিছে তলৰ বিক্ৰিয়া কেইটা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা ইয়াত দুটা বিক্ৰিয়া দিয়া আছে ইয়াত কোনটো পদাৰ্থ জাৰিত হৈছে আৰু কোনটো পদাৰ্থ বিজাৰিত হৈছে আমি উলিয়াব লাগে ইয়াত প্ৰথমটোত আছে সোডিয়াম প্লাছ অক্সিজেন সোডিয়াম অক্সাইড উৎপন্ন হৈছে এতিয়া ইয়াত সোডিয়াম অক্সাইড কি হৈছে উৎপন্ন কৰিছে ইয়াত জাৰিত কোনটো হৈছে সোডিয়াম হৈছে সোডিয়ামে অক্সিজেন লাভ কৰিছে অৰ্থাৎ সোডিয়ামে সোডিয়াম অক্সাইডলৈ জাৰিত হৈছে অক্সিজেন কি হৈছে বিজাৰিত হৈছে ঠিক আছে তাৰপৰা নেক্সট যেটো আমাৰ 2 নম্বৰত আছে কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন কপাৰ প্লাছ ৱাটাৰ ইয়াত কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো গুচি গৈছে গৈ কি উৎপন্ন হৈছে কপাৰ উৎপন্ন হৈছে মানে কপাৰ অক্সাইডে বিজাৰিত হৈছে কপাৰলৈ বা কপাৰ অক্সাইড কপাৰলৈ বিজাৰিত হৈছে আৰু যেটো হাইড্ৰজেন আছে হাইড্ৰজেন কি হৈছে জাৰিত হৈছে অক্সিজেন লাভ কৰিছে হাইড্ৰজেন জাৰিত হৈ কি উৎপন্ন হৈছে পানী উৎপন্ন হৈছে বা H2O উৎপন্ন হৈছে ঠিক আছে আজি আমি এইটো ভিডিঅ'ত আমি যিমানখিনি প্ৰশ্নাৱলী আছিলে প্ৰশ্নাৱলীখিনি আলোচনা কৰিলোঁ আমি নেক্সট ভিডিঅ'ত আমি অনুশীলনীখিনি আলোচনা কৰিম অনুশীলনীৰ যিখিনি প্ৰশ্ন আছে এইখিনি আমি আলোচনা কৰিম তোমালোকে প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ কৰি মেলি মোক দেখুৱাবা ঠিক আছে আজিলৈ হ'ব